সঞ্জীৱ হেছ। হয় বন্ধুসকল, আপোনালোকে জানেনে ইয়াৰ ওপৰত কি ৰং দিয়ে? এই ৰঙৰ কিবা অৰ্থ আছে নেকি? হয় বন্ধুসকল, আপোনালোকে দেখিব যিবোৰ ৰাস্তা আছে, গাঁৱতে হওক, চহৰতে হওক, নগৰতে হওক, নতুবা কোনো ৰাষ্ট্ৰীয় হাইৱে বা নেশ্যনেল হাইৱেতে হওক, ৰাস্তাসমূহৰ কাষত এটা পিলাৰ দেখিবলৈ পাব। সেই পিলাৰত কিছুমান ৰং সানা থাকে, অৰ্থাৎ ৰঙৰ পলপ দি থাকে। এই ৰঙৰ পলপে সেই ৰাস্তাসমূহৰ কিছুমান অৰ্থ প্ৰকাশ কৰে। আজি সেই বিষয়ে ভালকৈ বহলাই কম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাওক। হয়, কিছুমান ৰাস্তাত পিলাৰসমূহ দেখিব তাত ক'লা ৰং দিয়া থাকে। সেই ৰাস্তাটোৱে বেলেগ অৰ্থ বুজাইছে। আৰু অন্য কিছুমান ৰাস্তাত আৰু বেলেগ ধৰণৰ ৰং দিয়া থাকে। এই ৰঙে আৰু বেলেগ অৰ্থ বুজাইছে। হয়, এইবোৰ চৰকাৰে এইবোৰ ব্যৱস্থা কৰি দিছে যাতে মানুহৰ কোনো ধৰণৰ খেলিমেলি নালাগে। যিবোৰ হালধীয়া ৰং দিয়া থাকে সেইবোৰ জানিব সেইটো এটা নেশ্যনেল হাইৱে, অৰ্থাৎ এই ৰাস্তাসমূহ ভাৰত চৰকাৰে নজৰ ৰাখে। আৰু যিবোৰ সেউজীয়া ৰং দিয়া থাকে পিলাৰসমূহত, আপোনালোকে সেইটো জানিব এইটো ৰাজ্য চৰকাৰৰ, কোনো ৰাজ্য চৰকাৰৰ এইটো ৰাস্তা। আপোনালোকে দেখিব অসম চৰকাৰৰ যিকোনো ৰাস্তা গ'লে এই পিলাৰটো দেখিবলৈ পাব সেউজীয়া ৰঙৰ। যিবোৰ ক'লা ৰং কেতিয়াবা দেখিবলৈ পালে জানিব আপুনি এখন ডাঙৰ চহৰৰ ফালে গৈ আছে। যিমান ডাঙৰ চহৰ থাকিলে এই পিলাৰসমূহ দেখিবলৈ পাব। আৰু কিছুমান পিলাৰ আছে যিবোৰ গাঁৱত পোৱা যায়, অৰ্থাৎ গ্ৰামীণ সড়ক যোজনাত যিবোৰ ৰাস্তা বনায় চৰকাৰে, এই ৰাস্তাসমূহতো এই ধৰণৰ কমলা কালাৰৰ পিলাৰ দেখিবলৈ পাব। এতিয়া গম পালেনে কোন কোন ৰাস্তাত কি পিলাৰ ব্যৱহাৰ কৰে, কি ৰঙৰ? আজিলৈ ইমানে, ধন্যবাদ। পিছলৈ আকৌ